আজি কলডিলৰ এটা বিশেষ ৰেচিপি বনাব ওলাইছোঁ। এইটো এটা কলডিল, পাহাৰীয়া ভীমকলৰ কলডিল হয়। এইটো কলডিলটো কাটি ল'ম, বাকী কাটি সিজাই তাৰপিছত কেনেকৈ বনাওঁ দেখাই আছোঁ দেই। এতিয়া কলডিলটো এনেদৰে কাটি ল'ম। কলডিলটো এনেদৰে কাটি লৈছোঁ। কলডিলৰ আঠাই একে ওলাই পৰি গৈছে। এতিয়া এই কলডিল কেইটুকুৰ মই এই ধৰণেৰে পানীত দি এই ধৰণেৰে সিজাই ল'ম। গেছটো জ্বলাই দিলোঁ। এতিয়া এইখিনি সিজি থাকক। এতিয়া এই ধৰণে দুটা আলু লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, জলকীয়া 3টা লৈছোঁ, নহৰু এটা, আদা অকণমান দিম। এইটো গোটেইটো নিদিওঁ বাৰু আদা, ইয়াৰে অকণমান আদা দিম। এইখিনি কাটি লওঁ, বাকী দেখুৱাই আছোঁ আপোনাক। এইখিনি সিজি থাকিব দিছোঁ। সিজি হৈছেহি আৰু তাৰপিছত নমাই এইখিনি এনেদৰে চাউল আৰু দালি একেলগে দি পিচি লৈছিলোঁ। এতিয়া মই তাতে অকণমান নিমখ দিছোঁ। এয়া মই হালধি দিছোঁ, নামমাত্ৰ ধনিয়া গুড়া আৰু জলকীয়া গুড়া দি লৈছোঁ। জিৰা গুড়া দিয়া নাই, কিয়নো গোটা জিৰা মই ইয়াৰ লগতে একেলগে পিচি লৈছিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সানিম। এতিয়া এইখিনি মিক্স কৰিম, এনেকৈ খুব ধুনীয়াকৈ এনেকৈ মিক্স কৰিম। এতিয়া এই ধৰণে মই এইখিনি পটাত পিচি ল'ম। গোটা জিৰা এইখিনি, আদা দিছোঁ অকণমান, নহৰু দিছোঁ। জিৰা, আদা, নহৰু মই একেলগে পটাত পিচি ল'ম। মিক্সিত নিপিছোঁ, কাৰণ কম বস্তু মিক্সিত বৰ পিচি মই ভাল নাপাওঁ বাৰু। হয়তো আপোনালোকে ভাল পাব পাৰে বাৰু। মই পটাত এনেকৈ কম বস্তু পিচি খুব ভাল পাওঁ, আৰু পটাত পিচাৰ সোৱাদটো খুবেই বেলেগ হয়, চাবচোন আপোনালোকে। এতিয়া এইখিনি মই পেষ্ট কৰি লওঁ। এতিয়া এই পেষ্টখিনি দি পেলাই লেটিয়াই লৈছোঁ। খুব ধুনীয়াকৈ লেটিয়াই ল'ম। লেটিয়াই লৈ তেলত এটুকুৰকৈ মই ফ্ৰাই কৰিম। এতিয়া চাউল আৰু দালিৰ যিটো পেষ্ট বনাই লৈছিলোঁ, সেইটোৰে মই এতিয়া তেলত দি যাম। তেলটো গৰম হ'লনে বাৰু? হৈছে। এটুকুৰকৈ দি যাম। এতিয়া এইখিনি দুটামান ফ্ৰাই কৰি থ'লোঁ। নেক্সটখিনি আকৌ দিছোঁ। এইখিনি ফ্ৰাই হৈ থাকে মানে আনফালে মই এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীত এয়া মই অকণমান তেল দিছোঁ। তেলখিনি গৰম হওক। এয়া মই আদা, নহৰু, জিৰা যে পিচি লৈছিলোঁ, এইখিনি মই পেষ্ট কৰি থৈ ল'লোঁ। এতিয়া লাহে লাহে কেৰাহী মোৰ গৰম হৈয়ে আছে। অলপ অলপকৈ মই দি যাম। পিঁয়াজখিনি দি দিলে মই পিঁয়াজৰ লগত মই কেঁচা জলকীয়াকেইটা ফালি থৈছিলোঁ, ইয়াতে দি দিছোঁ।
এইখিনি অকণমান ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। তাৰপিছতে এতিয়া এফালে এতিয়া লুটিয়াবলৈ হৈ গৈছে। চাওক পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজ খালে। এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। মই 2টা আলু কাটি লৈছিলোঁ যে আলুখিনি দেখুৱাইছিলোঁ। আলুখিনি দি মই এতিয়া আদা নহৰু আৰু জিৰাৰ পেষ্টটো সেইটো লগতে দি দিছোঁ। দি এইখিনি এতিয়া মই খুব ধুনীয়াকৈ মিলাই ভাজি ল'ম। এতিয়া ইয়াতে মই নিমখ, হালধি, জলকীয়া গুড়া, অকণমান ধনিয়া দি ল'লোঁ। দিয়াটো মোৰ দেখুওৱা নহ'ল, মই নিজে ভিডিঅ' কৰি থকাৰ কাৰণে মই গোটেইখিনি দেখুৱাবলৈ অকণ অসুবিধা হৈছে। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। ভাজি ইয়াতে গৰম পানী দি মই গৰম পানী কৰি থৈছোঁ। এই গৰম পানীখিনি মই দি দিছোঁ অকণমান। গৰম পানীখিনি দি উতলিবলৈ দিম। এইখিনি মই খুব ধুনীয়াকৈ উতলি পেলাই ঘন গ্ৰেভি হ'লে মই ফ্ৰাই কৰি থোৱা কলডিলৰ যিখিনি বৰখিনি বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিম। সেয়া উতলি আছে ধুনীয়াকৈ। আনহাতে মই 2টামান পকৰা বনাইছিলোঁ, দালি পকৰা। তাতে পিঁয়াজ, জলকীয়া কাটি দিছোঁ। সেয়া পকৰাকেইটা ভাজি আছোঁ। কলডিলখিনি যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি এতিয়া এটুকুৰ এটুকুৰকৈ মই এই তৰকাৰীখিনিত দি যাম। আপোনালোকে খাই চাব, খুব ধুনীয়া সোৱাদ হয়। ৰেচিপিটো ট্ৰাই কৰিব আপোনালোকে। সহজ ৰেচিপি, খাবলৈ খুব সুন্দৰ। এতিয়া মোৰ এইখিনি হৈ গ'ল। কলডিলৰ কাৰী এইটো হৈ গ'ল আৰু এইখিনি পকৰাখিনি হৈ গ'ল। ইয়াতে মই এতিয়া পৰিৱেশন সদায় নিজৰ ওপৰত এনেকুৱা পুদিনাৰ পাত্তা দি মই পৰিৱেশন কৰিছোঁ। খুব সুন্দৰ ৰেচিপি, খাই চাব সকলোৱে। কলডিল স্বাস্থ্যৰ কাৰণে সদায় ভাল, আইৰণ আছে বহুত। খুব ধুনীয়া, খাবলৈ টেষ্টি হয়। সকলোৱে খাই চাব। খাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে আজি মোৰ ৰেচিপিটো যদি ভাল পাইছে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ।